টেঙা দি পেলাই মাছ আৰু সৰিয়হ ফুটাই দিছে বুলিছে বাপে বনোৱা দেউতাই বনাইছে সেয়া মই নাজানো দেই এনেকুৱা চব্জি এইটো হৈছে আজি ৰাতিপুৱা কলৰকৈ বনাই থৈ যোৱা আহি পেলাই কোনো নাপালেহি ভাতখিনি একেবাৰে থাকিব তথাপি নাই নাহক তেতিয়াহ'লে ইয়াৰে এটা অকণমান খাবি মিছা মাছ মিছা সঁচা চব আছে ময়ো ইমান ভাল নাখাওঁ হেল্ল' কি খবৰ আকৌ ভাতৰ তালিলৈ আহিলোঁ ৰাতি ভাত এতিয়া মই ৰাতি কিহে খাম এতিয়া বিশেষ একো বস্তু নাই এইফালে টেঙা জোল এই অকণি মাছকেইটা টেঙাই দি বনাইছে তাৰপিছতে আজি ৰাতিপুৱা বনোৱা ভেদাইলতা আৰু নৰসিংহ তাৰপিছত মুচন্দৰি সেই তিনিবিধ বস্তু ধনিকণা মাছৰ লগত বনাইছিলোঁ ৰাতিপুৱা খৰধৰকৈ খাই গ'লোঁ কিন্তু বুঢ়ী আহি কোনো নাখালে শাক বনোৱা বাগে থাকিলে মইহে অকণমান খালোঁ তাৰপিছত এতিয়া সেইখিনিকে খাব লৈছোঁ এয়া এইটো নতুনকৈ বনোৱা আকৌ এতিয়া মই বনোৱা নাই মানুহটোৱে বনাইছে বাৰু খাই চাওঁচোন মানুহটো বনালে বৰ ধুনীয়াকৈ বনায় টেঙাটো দিয়াৰ পৰা অকণমান তিতিকিমিয়া লাগিছে